So hello students, প্ৰথমতে সকলোকে CCMCL স্বাগতম জনালো আৰু আজি আমি নেক্সট ফাৰ্স্ট পাৰ্টটো অলৰেডি আপলোড কৰা হ'ল প্ৰায়বিলাকে চালে আৰু আজি সেকেন্ড পাৰ্টটো আমি ডিসকাস কৰিম এই যিকিনা ভ্যালু আছে sin cos tan cosec ৰ যিখিনি ভ্যালু আছে এই অনুপাতবিলাক আমি কেনেকৈ নিৰ্ণয় কৰিম আমি আজি তাৰ ওপৰত বেছিকৈ ডিসকাস কৰিম আৰু তাৰ আগতে হেদিনা ফাৰ্স্ট পাৰ্টটো এইটো কোৱা নহল যে PHB এইবিলাক আসলতে হৈছিল কি অসমীয়া কি কয় তো P মানে হৈছে পারপেন্ডিকুলার লম্ব 90 ডিগ্ৰীৰ এইটো জিডাল লম্ব বা এইটোক যদি আমি লুটিয়াই দিও ট্ৰায়াঙ্গলটোক যদি আমি এনেকৈ যদি লুটিয়াই দিয়াৰ লগে লগে ট্ৰায়াঙ্গলটো হৈ যাব এনেকুৱা ধৰণৰ তেতিয়া আহিব C টো ওপৰলৈ আহিব B ইয়াতে আহিব A আহিব দেন এটা লম্ব এইবিলাকক P মানে হৈছে পারপেন্ডিকুলার লম্ব H মানে হৈছে হাইপোটেনিয়াস অৰ্থাৎ অতিভুজ আৰু B মানে হৈছে বেস অৰ্থাৎ ভূমি ঠিক আছে B মানে ভূমি এতিয়া আমি ডিসকাস কৰিম এই অনুপাতবিলাক কেনেকৈ নিৰ্ণয় কৰিম ঠিক আছে আমাক এটা ট্ৰায়াঙ্গল দিয়া আছে ট্ৰায়াঙ্গল দিস নেম অফ ABC this is a right angle triangle and right angle triangle ত আমাক suppose দিয়া আছে মই ধৰি লৈছো H মই কৈছো hypotenuse আৰু এই hypotenuse-ত আমাৰ H ৰ ভ্যালু দিয়া আছে suppose 4 cm and AB is equal to 2 cm and BC is equal to 3 cm okay so আমাক যেতিয়া এই গুটেই তিনিটা সাইডৰ ভ্যালু দি দিয়া থাকিব আমাক যেতিয়া এই গুটেই তিনিটা সাইডৰ ভ্যালু দিয়া থাকিব that আমাক তাৰ ইয়াৰ ভ্যালু দিয়াৰ পিছত আমাক উলিয়াবলৈ দিব পাৰে যে থিটা এংগল ইকুৱেল টু আমাক উলিয়াবলৈ দিব পাৰে ঠিক আছে এতিয়া আমাক এটা এংগল দিয়া আছে আৰু এংগলটোৰ ভ্যালু দিয়া আছে থিটা ওকে আৰু এই গোটেই ট্ৰায়াঙ্গলটোৰ সাইড কিটাৰ মান দিয়া আছে এতিয়া আমাক কোৱেশ্চনটোত ক'ব পাৰে যে sin থিটা and cos থিটা ভ্যালু কি হ'ব এতিয়া আমাক উলিয়াবলৈ দিব পাৰে দেন cos থিটা আৰু sin থিটাৰ ভ্যালু উলিয়াবলৈ ক'ব পাৰে তেতিয়া আমি ভ্যালু কেনেকৈ উলিয়াম এতিয়া আমাক হেতু চাব লাগিব ঠিক আছে মই কৈছিলো যে sin থিটাৰ ভ্যালু হৈছে some people have sin থিটাৰ ভ্যালু হৈছে some people have that means মই অলৰেডি কৈছো P means perpendicular আৰু H mean হৈছে hypotenuse তো তাৰ মতে যদি চাও ইয়াত P কিমান দিয়া আছে P is equal to কিমান দিয়া আছে P is equal to দিয়া আছে এতিয়া ইয়াত চাব লাগিব P কি হ'ব এতিয়া এটো সলভ কৰাৰ আগত মই কৈছো P কি হ'ব হেতু আমি প্ৰথমে চাই ল'ব লাগিব মই ফাৰ্স্ট পাৰ্টটো কৈছিলো যে আমি P B হে দুটা বস্তু আমি কেনেকৈ নিৰ্ধাৰণ কৰিম আমি হেগিটা সিলেক্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব যে যেটো এংগল দিয়া থাকে যেটো থিটা দিয়া থাকে হে থিটা এংগলটোৰ লগত লাগি থকা সাইডটোক আমি হৰাই B বুলি কম আৰু হে থিটা এংগলটোৰ লগত লাগি থকা সাইডটোৰ অপোজিট যেটো সাইড থাকিব হে সাইডটোক আমি কম P বুলি এতে এটো সাইড কি হৈছে থিটাৰ লগত লাগি আছে গতিকে এটো হ'ব B এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আৰু এটো হ'ব P গতিকে P কিমান হ'ব তেন্তে 2 cm ওকে 2 cm হৈ গল আৰু H কিমান হ'ব H থাকিব 4 that means কটাকটি গল 2 গুণ 2 2 গুণ 4 অৰ্থাৎ 1/2 হৈ গল sin থিটা is equal to কিমান হৈ গল 1/2 আকৌ আমাক উলিয়াবলৈ কৈছে কি cos থিটা এতিয়া cos থিটা উলিয়াবলৈ হলে কি হ'ব cos থিটা উলিয়াবলৈ যদি কয় আমাক কি জানো আমি curly brown hair cos থিটা that means B/H curly brown hair B/H অৰ্থাৎ base by hypotenuse এতিয়া base by hypotenuse হ'বলৈ হলে কি হ'ব ইয়াত B কোনটো হয় এটো B হয় যেহেতু থিটা এংগলৰ লগত এই সাইডটো লাগি আছে গতিকে B কিমান আছে 3 আৰু H কিমান আছে 4 that means cos theta is equal to 3/4 ওকে আমাক এনেকৈ উলিয়াবলৈ লাগিব গতিকে আমি গম পালো যে sin theta cos theta আমি এবোৰ কেনেকৈ উলিয়াব লাগে গম পালো যেতিয়া cos theta গম পালো এতিয়া আকৌ পিছৰ কিটা উলিয়াই চাও sin cos tan theta কিমান হ'ব তেন্তে tan theta হ'ব কিমান turn permanently black P/B tan theta কিমান tan theta হৈছে turn permanently black অৰ্থাৎ লম্ব বাই ভূমি তেতিয়াহলে লম্ব কিমান আছে লম্ব আছে 2 cm পারপেন্ডিকুলার আৰু বেস আছে 3 cm that means 2/3 হৈ যাব tan theta
ওকে বাকি কিটা তেনেকে উলিয়াব লাগে বাকি কিটাৰ ভ্যালু কিটা কি হয় ইটোৰ উল্টা হয় ঠিক আছে এতিয়া আমি গম পালো যে আমাক যেতিয়া এই সাইড কিটাৰ ভ্যালু দিয়া থাকিব হেকিটা এনেকে আমি উলিয়াব পাৰিম এতিয়া সাপোজ মই এটা সাইডৰ আমাক ভ্যালু দিয়া নাই ওকে এটা সাইডৰ ভ্যালু দিয়া নাই এবাৰ ধৰি লৈছো আমি এটো থিটা এংগল আৰু ইয়াত আমাক h ৰ মান দিয়া আছে h ইকুৱেল টু দিয়া আছে 4 সেন্টিমিটাৰ আৰু ab ভ্যালুটো আমাক দিয়া নাই bc ভ্যালু দিয়া আছে সাপোজ 2 সেন্টিমিটাৰ প্ৰথমতে আমাক এটা ট্ৰায়াঙ্গল দিয়া থাকিব ট্ৰায়াঙ্গলটোত কি হ'ব যে এটা সাইডৰ মান আমাক দিয়া নাথাকিব পাৰে আৰু যেতিয়া হেই এটা সাইডৰ ভ্যালু আমাক দিয়া নাথাকিব তাৰ পাছত আমাক সুধিব যে ইয়াত sin থিটা is equal to আমাক কি হ'ব হেতু উলিয়াবলৈ ক'ব পাৰে তেতিয়া আমি উলিয়াব লাগিব যে ফার্স্ট আমাক sin থিটা উলিয়াবৰ কাৰণে কি লাগিব some people have অৰ্থাৎ পারপেন্ডিকুলাৰ টো আমাক প্ৰয়োজন হ'ব আৰু হাইপোটেনিয়াস টো এতিয়া ইয়াত পারপেন্ডিকুলাৰ কোনটো হ'ব এতিয়া এইটোৰ ক্ষেত্ৰত আমাক থিটা এংগল কি দিছে এইটো দিছে গতিকে এইটো কি হ'ব বেস হ'ব এইটো হ'ব পারপেন্ডিকুলাৰ গতিকে sin থিটাৰ ক্ষেত্ৰত আমাক ab সাইডটোৰ মান আমাক ভ্যালুৰ আমাক ইম্পৰ্টেন্ট নহয় গতিকে sin থিটা উলিয়াবৰ কাৰণে আমি কি কৰিম some people have তো হেতুৰ মতে কৰিলে কি হ'ব 2/4 1/2 পাই যাম এটো কোনো কথা নাই এতিয়া আমাক sin থিটা নিদিলে যেনিবা আমাক দি দিলে cos থিটা দিলে cos থিটা ইকুৱেল কিমান কাৰ্লি ব্ৰাউন হেয়াৰ অৰ্থাৎ b/h যেতিয়া হৈ যাব তেতিয়া কি হ'ব এতিয়া আমাক লাগিব b এতিয়া এই থিটা এংগলটো ক'ত আছে ইয়াত আছে গতিকে থিটা এংগলৰ লগত লাগি আছে ab সাইডটো এতিয়া আমি ab ভ্যালুটো নাজানো ab ভ্যালুটো কি নাজানো এতিয়া ab বাই কি হয় h হয় h কি হয় ac কিমান আছে 4 সেন্টিমিটাৰ এতিয়া আমাকটো ab ভ্যালুটো লাগিব এতিয়া ab ভ্যালুটো কেনেকৈ উলিয়াম হেতু উলিয়াবৰ কাৰণে আমি এই ট্ৰিগোনোমেট্ৰি হিকাৰ আগতে বহুত আগতেই শিকিছিলো পাইথাগোৰাছ থিওৰেমৰ মতে কি হয় h স্কয়াৰ ইজ ইকুৱেল টু হাইপোটেনিয়াস স্কয়াৰ ইজ ইকুৱেল টু বাকি দুটাৰ সাইড স্কয়াৰৰ যোগফল হয়নে দ্যাট মিন্স p স্কয়াৰ প্লাস b স্কয়াৰ আৰু এই ট্ৰায়াঙ্গলটোৰ মতে যদি লিখিবলৈ যাওঁ তেতিয়া কি হয় ac স্কয়াৰ ইজ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ এটোৰ এই ফৰ্মুলাটোৰ মতে আমি কি কৰিব লাগিব ab ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব ফাৰ্স্ট তেনে কি হ'ব ac ইজ ইকুৱেল টু কিমান 4 স্কয়াৰ ইজ ইকুৱেল টু ab স্কয়াৰটো নাই গতিকে ab স্কয়াৰ ভাগে থৈ দিলো bc স্কয়াৰ আছে কিমান হ'ব 2 স্কয়াৰ এতিয়া 4 4 গুণ 16 ab স্কয়াৰ থাকি গ'ল এফালে প্লাস 4 আছে নেক্সট টু কি হ'ব নেক্সট লাইনটো কৰিবলৈ হলে আমি ইয়াত কৰিছো নেক্সট লাইনটো কৰি দিছো নেক্সট লাইনটো হৈ যাব ab স্কয়াৰ ইজ ইকুৱেল টু 16 minus 4 then ab square is equal to কিমান হ'ব এফালে 12 হৈ গ'ল এতিয়া 12 ক আমি ৰুট উলিয়াব লাগিব 12 ৰ ৰুট উলিয়াব লাগিব ab is equal to √12 কিমান হ'ব 2√3 লৈ ল'ব পাৰি 2√3 যদি লৈ লওঁ 2√3 লৈ ল'লে কি হৈ যাব ইয়াৰ পাছত আমি ইয়াৰ sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা যি উলিয়াবলৈ দিয়ে তাক আমি সলভ কৰিব পাৰিম ওকে সো আজি আমি ডিসকাস কৰিলো এই যিকিটা অনুপাত থাকিব যিকিটা ৰেশিও থাকিব sin cos tan cot sec cosec ৰ আমি এই যিকিটা ৰেশিও উলিয়াব লাগে কেনেকৈ উলিয়াব লাগে তাক আমি ডিসকাস কৰিলো সো নেক্সট ভিডিওটোত আমি ইয়াৰ পিছৰ পাৰ্টটো লৈ আগবাঢ়িম সো থ্যাংক ইউ